হাঁহনটো ভাল লাগিছিলে চাওঁ দাঁতকেইটা দেখুৱাব আপোনাৰ এয়া দেখিলে নহয় তো হাই বন্ধু বান্ধৱী কি খবৰ আশা কৰোঁ চবৰে ভালে আছে তো আজি মানে মাঘৰ বিহুৰ যিহেতু আহি আছে ন তো তাৰ মানে পূৰা আয়োজন আমাৰ চলি আছে মানে মেজিৰ খৰি কাটিবলৈ গৈ আছোঁ আৰু অতিতকৈ চেনেহৰ মানে মৰমৰ তো ভোগালী বিহুটো আহিছে তো পূৰা আয়োজন চলি আছে তো আজি মেজি খৰি কাটিবলৈ গৈ আছোঁ তো ব'লক চাওক আৰু আপোনালোকৰ ইয়াত মানে মেজি খৰি বা কি হৈছে মেজিৰ তো কমেণ্ট কৰি জনাব তো ব'লক চাওক তো এইজোপা গছ কাটিবলৈ আহিছে একদম টকলা হৈছে ইয়াৰ উপকাৰে দেখিছে নহয় আৰু এইফালে পূৰা জংঘল এইফালে ধুনীয়াকৈ মুকলিয়ে হৈ আছে এইজোপা এতিয়া গছ কাটিম তো চাই থাকক আমাৰ লগত কোন কোন আছে মই দেখুৱাই আছোঁ বাৰু আমাৰ খৰি কাটিবলৈ কোন কোন আহিছে তো এইজোপা গছ কাটি লওঁ তো চাই থাকক চাইড আমাৰ গছ কটা কাটোৱাল এজন নামটো ক'বা তোমাৰ শুভ নামটো মানুহটো চাইজটোলৈ চাই গছজোপা অলপ সৰু তো কিমান দিনত গিয়াৰ ঠিকান নাই হয়তো এমাহ দুমাহ লাগি যাব পাৰে তো সেইকাৰণে বেলেগ মাতিব লাগিব তো মেজি খৰি কাটিবলৈ কাটোৱাল তো কাটোৱালক দেখিলে খৰি কটা এইবোৰতো কাম নাই এতিয়া মই কাটিম আপোনালোকে চাই থাকক ভাল নহয় মোৰ নহ'ব দেহ মই দুখাপ মান দিছোঁ ভাল কথা aku kau mau tu lo mau তো 2-3 মানে 3 ঘৰত অলৰেডি গছ কটা হৈ গ'ল সেইফালে কুটা থৈ দিয়া আছে আৰু কাটিমগৈ এতিয়া তো এইফালে এইকেইটা গৈ আছে তো বলক গৈ তো 3 ঘৰত কাটি অলৰেডি গছ হৈ গ'ল মেজিলে তো আৰু কাটিবলৈ মানে পূৰা বাগানৰ মাজে মাজে এইফালে দেখিছে নহয় কিনাই মানে গৈ আছোঁ এইফালে আমাৰ মেজিৰ ভোজ খাওঁতাৰ ছাপোৰ্টাৰ ক'ব লাগিব এতিয়া এইকেইটা আৰু মই গৈ আছোঁ ময়ো আজি মানে কিমান কি খৰি গোটালোঁ ক'ম আৰু আপোনালোকে কমেণ্টত জনাব যে আপোনালোকে অলৰেডি আমাৰ যিটো মাঘৰ বিহুৰ মেজিৰ খৰি কাটিছেনে নাই কটা তো কমেণ্ট জনাব তো ব'লক আৰু কাটিমগৈ তো চাব তো গৈ থাকোঁ তো বহুত কষ্ট এতিয়া ইয়াত খৰি নি আছোঁ মেজিলৈ এডাল চক কিমান ডাঙৰ ভাগৰ লাগি গৈছে কমচে কম বহুত দূৰ মানে কমচে কম 6 মিনিটমান খোজকাঢ়ি যাব লাগিব 6-8 মিনিটমান তো 1 কিলোমিটাৰমান হৈ যাব তো আজি ইমানগাল মানে খৰি গোট খালোঁ আৰু কাইলৈ ফালিম তো আজি ইমানতে এতিয়া যামগৈ আৰু আনিবলৈ গৈছে কেইজনমানৰ আৰু এইফালে চাবলৈ আহিছে আমি কেনেকৈ কষ্ট কৰিছোঁ মানে হাঁহনটো ভাল লাগিছিলে চাওঁ দাঁতকেইটা দেখুৱাব আপোনাৰ এয়া দেখিলে নহয় চেহেৰাটো মই আপোনালোকক দেখুৱাই দিছোঁ তো মাইকী মানুহৰ মুখৰ কোনো ভেলু নাই আমি কাম এটা কৰি আছোঁ তো তাৰ ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কিন্তু কি কৈছে আপোনালোকে শুনিছে তো যে কি নহওক তো আজিলৈ ইমানেই তো ভিডিঅ' তো বাই বাই